কোনিনো ফোন কৰে বৰেৰ পাই কোনি বা ৰিচিভ কৰি চাং গম পাম হেল্ল' কোনিনো কোনে ফোন কৰিছে বৰেৰ পাই হা কি এডভাৰটাইজ এলেক্সত মোৰে মাতি ময়ে দিছিলোঁ এডভাৰটাইজ কওক আপুনি কি কিনিব নেকি মাটিখিনি হয় নেকি দে হ'ব দিয়ক তে কিনে যদি আপুনি কাম কৰিব আপুনি আজি আহি যাওক বাঁহৰ চুকটো যি আছে বাঁহৰ চুকটোলৈকে আহিব তাতে লগ ধৰিম আপোনাক ঠিক আছে হ'ব দিয়ক ৰাখোঁ দে এতিয়া অলপ দেৰিকৈ আহক 10টা মানত আজি আৰু এটা কাষ্টমাৰ আহিব কিবাকে যদি মাটিখিনি বিক্ৰী কৰিব পাৰোঁ মই ইলেকশ্যনত উঠিব পাৰিম হে ভগৱান চাবা আজি আৰু যাতে মাটিখিনি বিক্ৰী হৈ যায় ভগৱান যাইখিনি দেউতাক কম মাটিৰ কাষ্টমাৰ আহিব বুলি পাই যি ইলেকশ্যন এডভাৰটাইজ দিছিল মাটিখিনিৰ কাৰণে কি বা হ'ল বিক্ৰী হোৱা নাই বোলে গেলিতো মোক ক'লা হয় যা তই এতিয়া আছা এটা ভাল খবৰ আছে শুন কিয়ে নহলা কি ভাল খবৰ সোনকালে কওঁ ইলেকশ্যন এডভাৰটাইজ দিছিলোঁ মাটিখিনি তাৰে কাৰণে এটাই ফোন কৰিছে সি আহিব নেকি মাটিখিনি চাবা ল'ম বুলি কৈছে কিবা হয় আজি আৰু হয় নেকি ৰে ভালে হৈছে দে বিক্ৰী গেলিহে তই ইলেকশ্যনত উঠিব পাৰিবি বাচ্চা দে ঠিকে আছে দে দেউতা তাকেতো মই ইলেকশ্যনত উঠিলে কিন্তু বহুত ভাল হ'ব দেই তোৰো বৃদ্ধ পেঞ্চনৰ কামটো কৰি দিব পাৰিম আৰু তই শিল্পী আছিলি না তই শিল্পী পেঞ্চনো দিব লাগিব বৃদ্ধ পেঞ্চন শিল্পী পেঞ্চন বহুত পইচা পাবি তই দিবাই লাগব নিদিলি হ'ব না পিছে তই ইলেকশ্যনত জিকাটো চিয়ৰ না কানাৰামে কি কৈছি তোক কানাৰামে তো মোক চিয়ৰ জিকাই দিম বুলিয়ে কৈছে এতিয়া পইচা খৰচ কৰিব লাগিব এতিয়া তাৰপিছত দেচোন চাই ল'ম কি হয় কিন্তু মই জিকিম বুলি ভাবিছোঁ জিকপি তই টেনশ্যন ল'ব নালাগে মাটিখিনি বিক্ৰী কৰ আৰু যি পইচা পা চব ইলেকশ্যনত ভাই দি তই পইচা দে হ'ব দে দেউতা মই এতিয়া যাং দে কাষ্টমাৰ তাৰ কথা আছে না মই যাম কি নেউলাক দেখো দেখাই নাই ভাই তাক ময়ো দেখা নাই ৰ 2 দিনমান হ'ল সি যদি এনেকৈ আমাক দেখাই নেদে ইলেকশ্যনত নিদিয়াওঁতে সি জিকাৰ পিছত আৰু ক'ত আমাক পাত্তা দিব ভাই তাকে তই ঠিক কৈছা এতিয়া তাৰ মাটিখিনিও সেইদিনা বিক্ৰী নেগেলা এতিয়া নেক্সট বাৰ কাষ্টমাৰ পাইছি নে পাৱা নাই সি কি তহঁতে বহি আছে মই ভাল খবৰ আছে কি ভাল খবৰে কচোন সোনকালে কওঁ দে নেউলা জল্দি কওঁ ইলেকশ্যন দিয়ে সেইদিনাখন বেৰা দিছিলোঁ মাটিখিনি বিক্ৰী কৰিম বুলি তাত এটাই ফোন কৰিছে কাষ্টমাৰ এটা সি আহিম বুলি কৈছে আহি বোলে মাটিখিনি কিনিবই আজি সেইকাৰণে অলপ ফূৰ্তি লাগি আছে মনটো দে ঠিকে আছে দে তই দে মই যাম দে যা তাৰমানে মাটিখিনি বিক্ৰী যাব আজি হ'ব দে একো নহয় দে বাদ দে লগৰে চলি দে বাদ দে হ'ব দে বাচ্ছা তই গুছ তই মোক পাতা বুলি কৈছা কিনো কয় গুছ যাওঁ আমি যাম ঘৰত যাম খুৰা আপুনিয়ে নেকি মোক যে ফোন কৰিছিল মাটিখিনিৰ কাৰণে হয় তুমি নেউলা ন খুৰা ময়ে নেউলা দিয়ক পিছে মাটিখিনি কিয় বিক্ৰী কৰিবা ভাইটি তুমি খুৰা সঁচা কথা কওঁ মানে আপোনাক সঁচাকৈ কওঁ দিয়ক কাৰণ আপুনি মোৰ দেউতাৰ বয়সৰ মানুহটো মই খুৰা এইবাৰ ইলেকশ্যনত উঠিম সেইকাৰণে মানে মাটিখিনি বিক্ৰী কৰি যি পইচা পাম ইলেকশ্যনত ইনভেষ্ট কৰিম খুৰা সেইকাৰণে আপোনাকনো কি মিছা কথা কওঁ আৰু দিয়া ঠিকে আছে ভাল চিন্তা কৰিছা তুমি বাৰু একো নাই দিয়া মই মাটিখিনি খেতিৰ কাৰণে ল'ম বুলি ভাবিছোঁ ঠিক আছে খুৰা আপুনি এটা কাম কৰিলে হ'ল আপুনি পে'মেণ্টটো মোক চেক দিব নে কেছ দিব চেকো নিদিওঁ কেছো নিদিওঁ চেকো নেদে কেছো নেদে কি খুৰা আপোনাক মই এনেই দিব নোৱাৰোঁ মাটি কিন্তু কৈ দিলোঁ তোমাৰ গুগল পে' আছে নে গুগল পে' কৰি দি আছোঁ চোৱা গৈছে দিয়া চোৱা মই গুগল পে' কৰি দিলোঁ খুৰা আহি গ'ল বা ডিজিটেলি ইণ্ডিয়া দিয়ক ঠিকে আছে ঠিক আছে দিয়া তুমিও ঘৰত যোৱা ময়ো ঘৰত যাওঁ এতিয়া আৰু আপোনালোকে প্লিজ আমাৰ ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব